জুবিন গাৰ্গৰ ৰিচেণ্টলি অলপ দিনৰ পৰা পৰিৱেশবিলাক বেলেগ হৈ আহিলে সেই পৰিৱেশটো আচলতে ফাইনেলি গৈ গৈ দূষিত পৰিৱেশ এটা হ'লগৈ মানুহৰ মনত দুখ সোমাই গ'লে সেইটো ওলোৱাৰ কোনো ব্যৱস্থা নাই কিন্তু সেই বিশেষ ব্যক্তিবিলাক যোনবিলাক চাৰাউণ্ডিঙত আছিলে যোনবিলাকে কৈছোঁ যে মই পলিউটেড কৰিছিলে পৰিৱেশটো দূষিত কৰিছিলে সেই পৰিৱেশ দূষিত কৰা মানুহখিনিয়ে মই মনত আছে মই এদিন কৈ যে গ'লে তোমাৰ মাইকটো যে এইটো 5 লাখহে কি এনেকৈ কওঁতে এই 5 যে দিয়নদাই আজিকালি 5 খায় মই এতিয়ালৈকে মনত আছে এইটো কথা মোৰ মূৰত সোমাই আছে মই দামটো ক'ব খুজিছিলোঁ মই বোলো এইটো 586 লাখৰ ভিতৰত এইটো হয় কিন্তু মাইক্ৰফোনটো আৰু ইটছ বেড ইন USA অ'কে ফাইন ইটছ এ ওৱান অফ দ্য ফাইনেষ্ট মাইক্ৰফোন বাট ইটছ নট বিল্ড অনলি ফৰ ইউ তোমাৰ কাৰণে বনাই দিম বুলি কোৱা মাইক্ৰফোনটো এটা কোম্পানীয়ে এটা তেওঁৰ কাৰণে স্পেচিয়েলি মাইক্ৰফোন দিছিলে যোৱা বছৰ বিহুৰ সময়ত কমপ্লিটলি সেই মাইক্ৰফোনটো মই বনালে এইটো জাপানিজ কোম্পানী এটাৰ মাইক্ৰফোন আমাৰ বম্বেৰ পৰা মোক স্পেচিয়েলি সেই বস্তুটো পঠাই দিলে মই বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ মাতটো সম্পূৰ্ণ ধৰণে ইমান সুন্দৰভাৱে যোনটো জুবিন গাৰ্গৰ মাত সেই মাতটো তাত আহে মই সঁচাকৈ কৈছোঁ লাইভ শ্ব'ত তুমি যোৱা বছৰ প্ৰগ্ৰেমবিলাক চাবা এটা ক'লা তাত কাষ্টমাইজ কৰা নাছিলে আৰু তেওঁলোকে কৈছিলে যে আমি কাষ্টমাইজ কৰি দিম সেইটো জাপানত কৰিব কাষ্টমাইজেশ্যনটো তেওঁলোকে কোম্পানীৰ কাষ্টমাইজেশ্যন কৰিব আৰু সেইটো আমি ইণ্টাৰনেশ্যনেল আমাৰ যিমানবিলাক থাকে তাত আমি চবতে দিম